নমস্কাৰ আজি মই আপোনালোকৰ মাজলৈ সোয়েটাৰ এটা সম্পূৰ্ণকৈ কেনেকৈ গুঠি উলিয়াব লাগে তাৰ ভিডিঅ' লৈ আহিছো এই সোয়েটাৰটো মই এটা সৰু বেবীৰ কাৰণে বনাইছিলো এই পদ্ধতি ব্যৱহাৰ কৰি আপোনালোকে ডাঙৰ সোয়েটাৰো বনাব পাৰে এইটো মই এটা কাৰ্ডিগান টাইপৰ বনাইছো আৰু ইয়াত বুটাম দি দিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে ভালদৰে চালে অতি সহজতে এটা সম্পূৰ্ণকৈ এটা সোয়েটাৰ গুঠি উলিয়াব পাৰিব আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো এই সোয়েটাৰটো বনাবৰ কাৰণে মই 4 প্লাই বেবী উল ব্যৱহাৰ কৰিছো আৰু ৰিব অংশ বনাবৰ কাৰণে 11 নম্বৰ খলা লৈছো আৰু গাৰ অংশটো বনাবৰ কাৰণে 10 নম্বৰ খলা ব্যৱহাৰ কৰিছো সোয়েটাৰটো বনাবৰ কাৰণে প্ৰথমতে মই 11 নম্বৰ খলাত ঘৰখিনি তুলি লম ঘৰ কেনেকৈ খলাত তুলি ল'ব লাগে সেইখিনি হয়তো বহুতে জানে তথাপি মই ভিডিঅ'টোত অলপমান দেখাই দিছো আৰু যি সকলে ভিডিঅ'টো চাই ভালদৰে বুজি পনাই তেওঁলোকে মোৰ চেনেলত গৈ পেলাই চাই ল'ব পাৰে তাত মই খলাত কেনেকৈ ঘৰ ভৰাব লাগে তাক হেতু মই শিকাইছো হেতু চাই আপোনালোকে ভালদৰে শিকি ল'ব পাৰিব ঘৰ কেনেকৈ তুলি ল'ব পাৰে হেতু জানিব এতিয়া মই এই খলাদত 56টা ঘৰ তুলি লম 56টা ঘৰ তাৰ পিছত বহাই পেলাই 60টা ঘৰ কৰি লম এই 60টা ঘৰ দি মোৰ সোয়েটাৰটো কৰিম আৰু এই সোয়েটাৰটো 0 পৰা 3-4 মাহৰ বেবীৰ কাৰণে হৈ যাব এয়া মই খলাদলত 56টা ঘৰ 56টা ঘৰ তুলি লৈছো এতিয়া মই ৰিপ কৰিম ৰিপটো কিন্তু মই এটা উল্টা এটা সিধা দি কৰা নাই এটা মই চাওক আপোনালোকে কেনেকৈ কৰিছো মই দুটা ঘৰ সিধা কৰিম তাৰ পিছত দুটা ঘৰ উল্টা কৰিম তাৰ পিছত আকৌ দুটা ঘৰ সিধা দুটা ঘৰ উল্টা এনেকৈ ৰিপটো কৰি যাম এনেকুৱা ৰিপটো কৰিলে কুচখাই নাযায় হেতু কাৰণে মই গাৰ অংশত মই এনেকুৱা ৰিপে ব্যৱহাৰ কৰো আৰু যেটো এটা উল্টা এটা সিধা দি কৰা ৰিপটো হেতু মই ডিঙি অংশ কৰিবলৈ ব্যৱহাৰ কৰো আপোনালোকে যদি হে এটো ৰিপ কৰা নাই তেতিয়াহলে আপোনালোকে এটো ৰিপ কৰি চাব পাৰে অলপমান কৰাৰ পিছত দেখুৱালে গম পাব আপোনালোকে ৰিপটো দেখিবলৈ কেনেকুৱা হয় ৰিপটো মই এটো ওচৰৰ পৰা দেখাই দিছো দুটা সিধা আৰু দুটা উল্টা এটো যেটো হিয়াৰ নিচিনা হৈ গৈছে এটো সিধাকে দুটা ঘৰ কৰিছো আৰু যেটো বহি গৈছে এটো উল্টা এনেকৈ মই গুটে ৰিপটো কৰি গৈ যাম এয়া মোৰ ৰিপটো কৰা 2 আঙুল হৈ গল যদি মই ইঞ্চি টেপত জুখো তেতিয়া হলে প্ৰায় 1.5 ইঞ্চি হৈছে এই ৰিপটো সক স্ট্ৰেচেবল হয় মানে বেছি টান খাই নাথাকে হেতু কাৰণে এই ৰিপটো আপোনালোকে কৰি চাব পাৰে 10 নম্বৰ খলা ব্যৱহাৰ কৰি মই এতিয়া গা অংশখিনি কৰিম মই এই খলাটোতে মই 4টা ঘৰ বহাই লম মানে 56 ৰ পৰা 60 টা ঘৰ কৰিম প্ৰথম ঘৰটো এনি লৈছো সেকেন্ড ঘৰটো মই বহাই দিছো এটাৰ পৰা দুটা ঘৰ কৰিছো তাৰ পিছৰ ঘৰখিনি মই সিধা খলা যেনেকৈ কৰো তেনেকৈ কৰি যাম অলপমান কৰাৰ পিছত মই এটা ঘৰ বহাই পেলাই আকৌ দুটা ঘৰ কৰিলো সিধা খলাত 8টা ঘৰ কৰাৰ পিছত মই এটা ঘৰ বহাই ললো তাৰ পিছৰখিনি মই সিধা খলা নিচিনাকৈ কৰিলো তাৰ পিছতে আকৌ সক পুনৰ মই এটা ঘৰ বহাই লৈছো এটো ইফালৰ পৰা 8 নম্বৰ ঘৰ তাৰ পিছত আকৌ সেকেন্ড লাষ্ট ঘৰটোত মই পুনৰ আৰু এটা ঘৰ বহাই লম টোটাল মানে মই এই খলাডলত 4টা ঘৰ বহাই 56টাৰ পৰা 60টা ঘৰ কৰি ললো ৰিপ কৰা 11 নম্বৰ খলাডাল খলাই 10 নম্বৰ খলাডাল লৈছো এই সোয়েটাৰটো গাৰ অংশখিনি 10 নম্বৰ খলা দি কৰিম এতিয়া এই লাইনটোত কোনো বহাবলগীয়া বা কমাবলগীয়া নাই সিম্পল যেনেকৈ নৰমালি আমি যেটো উল্টা খলা কৰো তেনেকৈ গুটে লাইনটো উল্টা খলাৰ নিচিনাকে কৰি যাম এক লাইন সিধা খলা আৰু এক লাইন উল্টা খলা দি কৰি পেলাই মই এনেকৈ 6 লাইন কৰিলো 6 লাইন কৰাৰ পিছত মই এতিয়া এটো সিধা খলা কৰিব লাগিছিল কিন্তু মই সিধা খলা নকৰি পেলাই মই এটো উল্টা খলা কৰি দিম মানে সিধা খলাতে মই উল্টা খলা যেনেকৈ কৰো তেনেকৈ কৰি দিম এটো এটা সিম্পল এটা ডিজাইন নিচিনা হৈ যাব মানে নৰমালি আৰু উল্টা সিধা কৰিলে যেনেকুৱা হয় তেনেকুৱা নহয় অকমান উল্টাটো কৰি উল্টা খলা যদি কৰি দিও এটো এটা সৰু ডিজাইন এটা নিচিনা হৈ যাব এই গুটে লাইনটো উল্টা খলা কৰিলো তাৰ পিছত মই যেটো নৰমালি আমাৰ উল্টা খলা আছিলে হেতু আমি উল্টা খলাই কৰি যাম তাৰ মানে আমি 6টা লাইন উল্টা সিধা কৰাৰ পিছত আমি দুটা লাইন উল্টা খলাই কৰি দিম হেতু এটা সৰু ডিজাইন এটা নিচিনা হৈ যাব 2 লাইন উল্টা খলা কৰাৰ পিছত এতিয়া মই পুনৰ 6 লাইন এখলা উল্টা আৰু এখলা সিধাকে কৰি যাম তাৰ পিছত পুনৰ আকৌ 2 লাইন উল্টা খলা কৰিম এনেকৈ কৰাৰ পিছতে এটো চাওক এটা ডিজাইন নিচিনা হৈ যাব
6 লাইনৰ অন্তৰে অন্তৰে 2 লাইন উল্টা খলা কৰি পেলাই ডিজাইনটো কৰি উঠাৰ পিছত এতিয়া হাতৰ কাৰণে ঘৰ কমাব লাগিব তাৰ আগতে মই সোয়েটাৰটো আপোনালোকক জুখি দেখাইছো এটো হৈছে 9.5 ইঞ্চি আৰু যদি সেন্টিমিটাৰ হিচাপত জুখো তেতিয়া হলে হৈছে 25 সেন্টিমিটাৰ এতিয়া মই হাতৰ কাৰণে ঘৰ কমাবলৈ আৰম্ভ কৰিম হাতৰ কাৰণে ফাৰ্স্ট লাইনটোত মই 5টা ঘৰ কমাম মই এটো দেখাইছো প্ৰথমতে মই 2টা ঘৰৰ পৰা এটা ঘৰ কৰি এটা ঘৰ কমালো এটো ঘৰ আকৌ কমাই আকৌ মই কমাইছো 2টা ঘৰ কমাইছো তাৰ পিছত মই 3টা 4টা 5টা এনেকৈ মই 5টা ঘৰ একেলগে কমাই দিছো এটো ওচৰৰ পৰা দেখালে আপোনালোকে এটো ধৰিব পাৰিব চাওক 1টা 2টা 3টা 4টা 5টা ঘৰ মই কমাই দিলো 5টা ঘৰ একেলগে কমাই লোৱাৰ পিছত এটো যেহেতু মই ডিজাইন নিচিনাকে কৰিব লাগে মানে 6 লাইন হৈ গৈছে এটো কাৰণে মই এই গুটে খলাটো মই উল্টা নিচিনাই কৰিম উল্টা খলাটো কৰি হোৱাৰ পিছত আকৌ মই ইটো সাইডৰ পৰা মই 5টা ঘৰ কমাই দিম নেক্সট খলাটো মই আগতে কৰাৰ নিচিনাকে মই 5টা ঘৰ কমাই লম ইমানখিনিলৈকে ভিডিওটো চাই যদি আপোনালোকে বুজি পাইছে তেতিয়াহলে কমেন্ট কৰিব আৰু যদিহে কিবা বুজি পোৱা নাই তেতিয়াও কমেন্ট কৰিব কমেন্টৰ ৰিপ্লাই দি মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম 5টা ঘৰ কমাই শেষ হোৱাৰ পিছত এতিয়া মই গুটে খলাটো মই উল্টা খলাৰ নিচিনাকে কৰি যাম তাৰ পিছত আকৌ মই ঘূৰি পেলাই যেতিয়া সিধা খলা পামহি তেতিয়া এই খলাটো মই আগতে যেনেকৈ 5টা ঘৰ কমাইছিলো তেনেকৈ এবাৰ মই 3টা ঘৰ একেলগে কমাই যাম 3টা ঘৰ একেলগে এবাৰ কমাই হোৱাৰ পিছত পিছৰখিনি মই সিধা খলা যেনেকৈ কৰে তেনেকৈ কৰি যাম উল্টা খলাটো ঠিক একেদৰে মই 3টা ঘৰ একেলগে কমাই যাম নেক্সট খলাত মই আকৌ এতিয়া এটা ঘৰ কমাম তাৰ পিছত যেটো ডিজাইনটো পৰিছে হেতু কাৰণে গুটি খলাটো মই উল্টা খলাৰ নিচিনাকে গুটিটো কৰি যাম উল্টা খলাটো একেদৰে মই এটা ঘৰ কমাই লম এতিয়ালৈকে মই 5টা 3টা আৰু এটা ঘৰ এই সাইডে কমালো আৰু তেনেকৈ ইটো সাইডেটো 5টা 3টা এটা ঘৰ কমালো ইয়াৰ পিছত আৰু কমাব লগা নাই মই ওপৰলৈ এনেকৈ কৰি যাম ওপৰলৈ অলপ কৰি হোৱাৰ পিছত এয়া মই আপোনালোকক জুখি দেখাইছো এয়া হৈছে 11.5 ইঞ্চ বা 11.5 ইঞ্চি আৰু সেন্টিমিটাৰ হিচাপত হৈছে 29 সেন্টিমিটাৰ বা 29 সেন্টিমিটাৰ এতিয়া মই ডিঙিৰ কাৰণে আৰু কান্ধৰ কাৰণে ঘৰবোৰ বেলেগ কৰিম এই ডিঙিৰ কাৰণে মই 18টা ঘৰ লৈছো আৰু কান্ধৰ কাৰণে মই 12টা ঘৰ লৈছো এতিয়া মই এই 12টা ঘৰ প্ৰথমতে খলাত লৈ পেলাই 12টা ঘৰ সিধা খলাতে হৈছে এটো 12টা ঘৰ মই প্ৰথমতে কৰি লম কান্ধৰ কাৰণে 12টা ঘৰ খলাত লৈ কৰি হোৱাৰ পিছত এতিয়া মই মাজৰ পৰা 18টা ঘৰ বেলেগ এডাল খলা লৈ পেলাই তাত এনে ভৰাই লৈছো এই 18টা ঘৰ সোয়েটাৰৰ ডিঙিটোৰ পিছফালৰ অংশটোত কামত লাগিব মাজৰ 18টা ঘৰ খলাতলত ভৰাই হোৱাৰ পিছত খলাতলত বাকি আৰু 12টা ঘৰ থাকিব উলখন মই এতিয়া ঘূৰাই লৈছো আৰু যেটো 12টা ঘৰ খলাত লৈ পেলাই প্ৰথমতে কান্ধৰ কাৰণে কৰিছিলো সেই 12টা ঘৰ এতিয়া মই সেকেন্ড লাইনটো কৰিম সেকেন্ড লাইনটো মই উল্টা খলাত কৰি দিম এনেকৈ মই 3 লাইন কৰিম ফাৰ্স্টটো সিধা খলা কৰিলো এটো উল্টা খলা কৰিম আৰু তাৰ পিছৰটো সিধা খলাত আছে হেতু কৰি দিম তাৰ 4 নম্বৰ লাইনটোত মই ঘৰখিনি মুখি দিম এটো আসলতে মই সিধা খলাত কৰিব লাগিছিল কিন্তু যেটো ডিজাইনটো পৰিছে হেতু কাৰণে মই এটো এই খলাটো মই উল্টা খলাত কৰিম ডিঙিৰ কাৰণে ৰখা ঘৰ এতিয়া মই এটা ডাঙৰ পিন এটা লৈ পেলাই তাত ভৰাই লম আপোনালোকে উলকিনা দোকানতে বিচাৰিলে পাব খলা মেটেৰিয়েলৰে খলা যিবিলাক মেটেৰিয়েল থাকে হেতু মেটেৰিয়েলৰে এনেকুৱা ডাঙৰ পিন নিচিনা পায় আপোনালোকে তাত এইখিনি এনেকৈ এই ঘৰখিনি এনেকৈ তুলি লব খলাত ৰাখিও কৰিব পাৰে কিন্তু খলাত ৰাখিলে পিছৰ আৰু যেটো ইখন কানৰ কাৰণে যেটো 12টা ঘৰ আছে হেইটা কৰিবলৈ আমাৰ দিগদাৰ হ'ব হেতু কাৰণে আৰু এনো পিছত আমাৰ এইখিনি ঘৰখিনি খুলি যাব পাৰে হেতু কাৰণে আপোনালোকে এনেকৈ বেজিত ভৰাই লব পিনত ভৰাই লব উলখন মই এতিয়া আপোনালোকক দেখাই দিছো এইখিনি যেটো কাটা অংশটো হৈছে এইখিনি পৰা আমি ঘৰ তুলি পেলাই হাত অংশটো কৰিম এতিয়া মই যেটো আমাৰ 12টা ঘৰ প্ৰথমতে কৰি লৈছিলো সেই ঘৰগিটা এতিয়া মই বন্ধ কৰি দিম এইটো ভিডিওত মই বৰ লাহেকৈ দেখুৱা নাই ঘৰ কেনেকৈ বন্ধ কৰিব লাগে যদি কোনোবাই বুজি পোৱা নাই তেতিয়াহলে আপোনালোকে মোৰ চেনেলত গৈ ভিডিও দিয়া আছে হেতু চাই অতি সহজতে শিকিব পাৰিব
ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। ঘৰখিনি বন্ধ কৰি হোৱাৰ পিছত এতিয়া শলাডালৰ আনটো মূৰত যিটো 12টা ঘৰ আছিলে সেই ঘৰকেইটা এতিয়া মই শলাত লৈ প্লে কৰিম। তাৰ কাৰণে মই এডাল ঊলডাল এতিয়া আকৌ ইয়াতো ঊলডাল নাছিলে, ঊলডাল এতিয়া মই ল'ব লাগিব। কেনেকৈ লৈছোঁ এইটো ভিডিঅ'টো চাই লওক। ভিডিঅ'টো চালে আপোনালোকে বুজিব পাৰিব। যিসকলে জানে সেইসকলে বাৰু এই ভিডিঅ'খন স্কিপ কৰিব পাৰে, কিন্তু যিসকলে নাজানে সেইসকলৰ কাৰণে মই দেখাই দিছোঁ ঊলডাল নতুনকৈ কেনেকৈ লগাব লাগে। ঊলডাল শলাত ভৰাই হোৱাৰ পিছত এতিয়া মই এই 12টা ঘৰো 3 লাইন কৰিম আৰু 4 নম্বৰ লাইনত মই ঘৰকেইটা বন্ধ কৰি ল'ম। ঘৰকেইটা বন্ধ কৰি হোৱাৰ পিছত চুৱেটাৰটোৰ মোৰ পিঠিৰ অংশটো কমপ্লিট হৈ গ'ল। চুৱেটাৰটোৰ আগফালৰ 2টা পাৰ্ট মই একেলগে কৰিম। আপোনালোকে বেলেগ বেলেগকৈও কৰিব পাৰে। একেলগে কৰিবৰ কাৰণে মই একেডাল শলাতে 2টা পাৰ্টৰ ঘৰখিনি তুলি লৈছোঁ। মই 2টা বল লৈ পেলাই ঘৰখিনি তুলি লৈছোঁ। পিছফালৰ অংশটোত যিহেতু 60টা ঘৰ আছে, সেইটো কাৰণে তাৰ আধা কৰিলে একফালৰ কাৰণে আমাৰ 30টা ঘৰ লাগিব আৰু ইয়াতে মই 6টা ঘৰ বৰ্ডাৰৰ কাৰণে ল'ম। এতিয়া মই প্ৰথমতে 34টা ঘৰ লৈছোঁ, তাৰপিছত মই 2টা ঘৰ বহাই পেলাই 36টা হ'ব। তাৰমানে গা অংশৰ কাৰণে 60টাৰ আধা 30টা হ'ব, 30 হ'ব আৰু বৰ্ডাৰৰ কাৰণে 6টা ঘৰ হ'ব। এতিয়া মই পিঠিৰ অংশত কৰাৰ নিচিনাকৈ মই প্ৰথমতে ৰিফটো কৰি ল'ম। 2টা উল্টা 2টা চিধা দি পেলাই মই ৰিফটো কৰিম। মই এনেকৈ 28টা ঘৰৰ ৰিফটো কৰি ল'ম আৰু তাৰপিছত যিটো 6টা ঘৰ পাম সেই ঘৰটো পাওঁতে মই আপোনালোকক কেনেকৈ কৰিম সেইটো মই বৰ্ডাৰ অংশটো কেনেকৈ কৰিম সেইটো মই আপোনালোকক এইখিনি কৰি হোৱাৰ পিছত দেখাই আছোঁ। 28টা ঘৰৰ ৰিব অংশটো কৰাৰ পিছত এতিয়া মই বৰ্ডাৰৰ 6টা ঘৰ মই উল্টা শলা কৰিম। মানে গোটেইখিনি মই উল্টা শলা দিয়ে কৰি যাম। ইয়াৰ সলনি আপোনালোকে সাবধানেও কৰিব পাৰে বা ৰিব কৰিও কৰিব পাৰে। ক'বলৈ পাহৰিছোঁ, বৰ্ডাৰ অংশটো আপোনালোকে বেলেগকৈ কৰি পেলাই পিছত চিলাইও দিব পাৰে। ইটো চাইডৰ বৰ্ডাৰটো প্ৰথমতেই কৰিব লাগিব। সেইটো কাৰণে বৰ্ডাৰৰ 6টা ঘৰ প্ৰথমতে মই উল্টা শলা দি কৰি যাম। তাৰপিছত মই এই 6টা ঘৰ কৰি হোৱাৰ পিছত মই 28টা ঘৰ মই ৰিপ কৰি দিম। বৰ্ডাৰৰ অংশটো মই প্ৰত্যেক শলাতে উল্টা শলা দি কৰিম। এইটো ভালদৰে মনত ৰাখিব লাগিব যাতে ভুল হৈ নাযায়। আৰু ইয়াত মই প্ৰথমৰ এটা পাৰ্টত মোৰ বৰ্ডাৰটো লাষ্টত কৰিব লাগিব, মানে 6টা ঘৰ লাষ্টত পৰিছে সেইটো উল্টা শলা দি কৰিম। আৰু ইটো পাৰ্টত আকৌ মই প্ৰথমতেই কৰিব লাগিব। প্ৰথম 6টা ঘৰ মানে বৰ্ডাৰ নিচিনাকৈ কৰিছোঁ, সেইটো কাৰণে প্ৰথম 6টা ঘৰ মই উল্টা শলা দি কৰিব লাগিব। প্ৰথম 6টা উল্টা শলা দি কৰিম, তাৰপিছত মই ৰিপটো কৰিম। কথাখিনি অলপ কৰি হোৱাৰ পিছত আপোনালোকক দেখালে আপোনালোকে ভালদৰে বুজি পাব। অলপমান কৰি হোৱাৰ পিছত এয়া নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। প্ৰথমতে ৰিপটো হৈছে, তাৰপিছত এক চাইডে এইটো বৰ্ডাৰটো হৈছে আৰু আনটো চাইডত আকৌ বৰ্ডাৰটো প্ৰথমতে হৈছে, তাৰপিছত ৰিপটো হৈছে। এনেকৈ আগলৈকে কৰি গ'লেই হৈ যাব। এয়া চাওক, চুৱেটাৰটোৰ 2টা অংশ মই যিহেতু এডাল শলাতে লৈ পেলাই কৰিছোঁ, 2টা অংশ একেলগেই হৈ গৈছে। এনেকৈ কৰিলে মানে সোনকালে হোৱা যেন লাগে। আপোনালোকে বেলেগ বেলেগকৈ লৈ পেলাই কৰিব পাৰে। এতিয়া মই এইখিনি কৰি পেলাই চুৱেটাৰটোৰ যিটো হাতৰ কাৰণে ঘৰ কমাব লাগে সেইখিনি অংশ পাই গৈছোঁ। ইয়াত মই 2টা চাইডৰ পৰা ঘৰখিনি 5টা, 3টা আৰু 1টা তেনেকৈ মই ঘৰখিনি কমাই যাম। এতিয়া মই ঘৰখিনি কমাম। ইয়াত আকৌ মন কৰিব লাগিব আপোনালোকে যাতে ভুল নকৰে, 2টা চাইডত কমাব নালাগিব। তাৰমানে এটা চাইডৰ যিটো ফালে বৰ্ডাৰটো নাইকিয়া সেইফালেহে ঘৰখিনি কমাব লাগিব। যিফালে বৰ্ডাৰ আছে সেইফালে এতিয়া কমাব নালাগে। হাতৰ কাৰণে কমাব নালাগে, ডিঙিৰ কাৰণে কমাব লাগিব। এতিয়া মই যিফালে বৰ্ডাৰ নাই সেইফালে প্ৰথমতে 5টা ঘৰ কমাই ল'ম। আনটো চাইডেতো একেদৰে যিফালে বৰ্ডাৰ নাই সেইটো ফালে উল্টা শলাত ঘৰ 5টা প্ৰথমতে কমাই ল'ম। এয়া চাওক, 2টা চাইডতে মই হাতৰ কাৰণে ঘৰখিনি কমাই ল'লোঁ। যিফালে বৰ্ডাৰ নাইকিয়া সেইফালে কমাইছোঁ 5টা, 3টা আৰু 1টা, আৰু আনটো চাইডেতো তেনেকৈ মই 5টা, 3টা আৰু 1টা ঘৰ মই কমাই লৈছোঁ। এতিয়া ডিঙিৰ আগফালৰ অংশৰ কাৰণে ঘৰ কমাব লাগিব। তাৰ কাৰণে বৰ্ডাৰত থকা 6টা ঘৰ মই একেলগে কমাই দিম। হাতৰ কাৰণে যেনেকৈ 5টা ঘৰ কমাইছিলোঁ তেনেকৈয়ে মই 6টা ঘৰ কমাই দিম। 2টা চাইডৰ কাৰণে কমাব লাগিব। 2টা চাইডৰ বৰ্ডাৰতে মানে ঘৰখিনি কমাব লাগিব। যিটো ডিঙিটো 2 চাইডৰ পৰা আহি পেলাই বৰ্ডাৰৰ অংশতে
এণ্ড হ'ব হেতু কাৰণে প্ৰথমতে মই লেফট সাইডত থকা বৰ্ডাৰৰ ছটা ঘৰ মই একেলগে কমাই দিছো তাৰ পিছত মই যিখিনি নৰমালি কৰিব লাগে তেনেকৈ কৰি যাম ছটা ঘৰ কমাম তাৰ পিছত মই এইখিনি নৰমালি কৰি গৈছো আনডু সাইডত ঠিক একেদৰে এবাৰ উল্টা হলাত হ'ব বৰ্ডাৰৰ ছটা ঘৰ মই ডিঙিৰ কাৰণে কমাই দিম ছটা ঘৰ কমাই হোৱাৰ পিছত এবাৰ মই তিনটা ঘৰ কমাম এটো মই যেটো সিধা খলা নিচিনাকে হৈছে হেফালে মই তিনটা ঘৰ একেলগে কমাই দিম আনডুৰ সাইডতো ঠিক একেদৰে মই উল্টা সাইডত পৰিব এটো তিনটা ঘৰ মই একেলগে কমাই দিম তিনটা ঘৰ কমোৱাৰ পিছত এতিয়া মই এটা ঘৰ কমাম দুইটা সাইডে মই এটা এটা ঘৰকে কমাই যাম আৰু লাষ্টত গৈ পেলাই মোৰ কান্ধৰ কাৰণে 12টা ঘৰ থাকিবগে ঘৰখিনি কমাই 12টা ঘৰ হোৱাৰ পিছত মই এতিয়া পুনৰবাৰ পিছফালৰ অংশৰ লগত জুখি চাইছো এই দুটা সমান হৈ গৈছে এতিয়া মই দুইটা সাইডৰ কান্ধৰ কাৰণে যেটা 12টা ঘৰ আছে সেই ঘৰকেইটা মই বন্ধ কৰি দিম আগফালৰ দুইটা সাইডেই মোৰ বন্ধ কৰা হৈ গল এতিয়া মই এই আগফালৰ দুটা সাইড পিছফালৰ সাইডটোৰ লগত এতিয়া মই সিলাই পেলে জয়েন কৰি দিম তাৰ কাৰণে বেলেগকে উল লব নালাগে আমি ঘৰখিনি বন্ধ কৰাৰ পিছত যিখিনি উল থাকে সেই উলখিনি এটা উল চিলোৱা বেজি মানে ডাঙৰ ফুটাৰ বেজি এটাত ভৰাই লৈ পেলাই এতিয়া মই দুটা সাইড ভিডিওটো তেনেকৈ দেখিছে তেনেকৈ আপোনালোকে দেখিলে গম পাব এনেকৈ মই সাইড গিটা সিলাই পেলাই দুটা সাইড জয়েন কৰি দিম সোয়েটাৰটোৰ আগফালৰ দুইটা পাৰ্টেই পিছফালৰ পাৰ্টৰ লগত সিলাই পেলাই মই জয়েন কৰি ললো ইয়াৰ পিছত মই ডিঙি আৰু হাত কৰিম হেতু কাৰণে মই এটো সিধা কৰি পেলাই লৈ পেলাই মই ডিঙি আৰু হাত কৰিবৰ কাৰণে ঘৰখিনি তুলি লম ইতিমধ্যে কিন্তু মোৰ ভিডিওটো বহুত দীঘলীয়া হৈ গল গতিকে পিছৰ অংশখিনি মই এইটো পাৰ্টত দেখাব নোৱাৰিম এইটো ভিডিওৰে সেকেন্ড পাৰ্টত মই পিছৰ অংশখিনি দেখাম এইখিনি চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি লব তেতিয়া মোৰ নতুন ভিডিও নটিফিকেশন আপোনালোকে পাই যাব তেনেহলে পুনৰ আপোনালোকক লগ পাম এইটো ভিডিওৰে নেক্সট পাৰ্টত সকলোকে নমস্কাৰ জনাই আজিলৈ মোৰ ভিডিওটো ইমানতে সামৰিছো